নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল এছামিজ কবিতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি ভাৰতৰ এখন ৰাজ্যৰ অদ্ভুত কথা কিছুমান আলোচনা কৰিম। ভাৰতৰ ৰাজ্য হৈও ভাৰতৰ লগত মিল নথকা এখন ৰাজ্য। এই অমিল ৰাজ্যখনেই হৈছে জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰিম। তাৰ ভিতৰত আজি আমি জম্মু এণ্ড কাশ্মীৰৰ মুখ্য অদ্ভুত তথ্যবোৰ আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বহু বছৰ আগতে জম্মু কাশ্মীৰ কেৱল মাত্ৰ এটা হ্ৰদ আছিল। তাৰ বহু বছৰ পিছতহে বুদ্ধ ধৰ্মৰ মানুহ, হিন্দু, ইছলাম আহি সম্পূৰ্ণভাৱে এখন ৰাজ্য হৈ পৰে। বৰ্তমান জম্মুত সবাতোকৈ বেছি হিন্দু মানুহ আছে, কাশ্মীৰত ইছলাম ধৰ্মৰ মানুহ আটাইতকৈ বেছি আছে আৰু লাডাখত প্ৰায় সকলোৱে বুদ্ধ ধৰ্মৰ লোক। বন্ধু বান্ধৱীসকল, জম্মু এণ্ড কাশ্মীৰত ভাৰতৰ সংবিধান একোৱে কামত নাহে। তাত মানুহে ভাৰতৰ সংবিধান 1% মানি নচলে, কাৰণ সিহঁতৰ নিজা সংবিধান আছে। আৰু তাত যদি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে কোনোবাই বেয়াকৈ কয় বা বেয়া ব্যৱহাৰ কৰে, তেতিয়াহ'লে তাৰ কোনো শাস্তি দিয়া নহয়। তাত আমাৰ পতাকাখন জুইত পুৰি পেলালেও কোনেও একো ক'ব নোৱাৰে। জম্মু এণ্ড কাশ্মীৰৰ দুখন ৰাষ্ট্ৰীয় পতাকা আছে। এখন আমাৰ ৰাষ্ট্ৰীয় পতাকা আৰু আন এখন জম্মু এণ্ড কাশ্মীৰৰ নিজাকৈ থকা পতাকা। আৰু তাত বন্ধু বান্ধৱীসকল, এটা আচৰিত কথা যে জম্মু কাশ্মীৰত বসবাস কৰা মানুহৰ নাগৰিকত্ব দুটা থাকে, এটা ভাৰতৰ, আনটো জম্মু এণ্ড কাশ্মীৰৰ। আৰু আটাইতকৈ আচৰিত কথা যে জম্মু কাশ্মীৰৰ ছোৱালী যদি ভাৰতৰ আন ৰাজ্যৰ মানুহে বিয়া কৰায়, তেতিয়াহ'লে সেই ছোৱালীজনীৰ জম্মু এণ্ড কাশ্মীৰৰ নাগৰিকত্ব সমাপ্ত হয়। কিন্তু পাকিস্তানৰ মানুহে বিয়া কৰালে ছোৱালীজনীৰতো নাগৰিকত্ব থাকিবই, লগতে পাকিস্তানৰ ব্যক্তিগৰাকীয়েও জম্মু এণ্ড কাশ্মীৰৰ নাগৰিকত্ব পাব। অকল ছোৱালীৰ ক্ষেত্ৰতেই নহয়, ল'ৰাৰ ক্ষেত্ৰতো একে নিয়মে এপ্লাই হয়। বন্ধু বান্ধৱীসকল, ভাৰতৰতো আমি সকলোৱে নাগৰিক, কিন্তু জম্মু কাশ্মীৰৰ নাগৰিক হ'বলৈ এক্সট্ৰাকৈ নাগৰিকত্ব ল'ব লাগিব। কিন্তু তাৰ নাগৰিক হ'বলৈ তাত প্ৰপাৰ্টি থাকিব লাগিব। কিন্তু বন্ধু বান্ধৱীসকল, তাত এটা অদ্ভুত নিয়ম আছিল যে জম্মু এণ্ড কাশ্মীৰত ভাৰতৰ বাকী ৰাজ্যৰ মানুহে কেতিয়াও তাত মাটি কিনিব নোৱাৰে। আপোনালোকে তাত মাটি কিনিবতো নোৱাৰেই, তাত কোনো ধৰণৰ ব্যৱসায়ো কৰিব নোৱাৰে। আৰু এই সকলোবোৰ অদ্ভুত নিয়ম আমাৰ সংবিধানৰ আৰ্টিকল 370 আৰু 35A বাবে তাত ঘটি আছিল। আৰু এই সকলোবোৰ ঘটিছিল 1947-ত, যেতিয়া ভাৰত আৰু পাকিস্তানৰ ভাগ হৈছিল। তেতিয়া প্ৰতিখন ৰাজ্যৰ ৰজাবোৰক সোধা হৈছিল যে তেওঁলোকে ভাৰতৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব। সেই কথামতে কিছুমান ৰাজ্য ভাৰতৰ অন্তৰ্গত হ'ল আৰু কিছুমান ৰাজ্য পাকিস্তানৰ অন্তৰ্গত হ'ল। কিন্তু সেই সময়ৰ কাশ্মীৰৰ ৰজা হৰি সিং কাশ্মীৰক এখন দেশ বনোৱাৰ সপোন দেখিছিল। গতিকে তেখেতে ভাৰতৰ লগতো নাথাকিল, পাকিস্তানৰ লগতো নাথাকিল। কিন্তু তেতিয়াই সুযোগ লৈ পাকিস্তানে কাশ্মীৰৰ ওপৰত এটেক কৰিছিল। আৰু উপায় নাপায় ৰজা হৰি সিঙে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওচৰলৈ আহিছিল আৰু ভাৰতৰ এটা অংগ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেখেতে কাশ্মীৰৰ বাবে কিছুমান স্পেচিয়েল ষ্টেটাছ বিচাৰিছিল। আৰু ৰজা হৰি সিঙৰ কথামতে নেহৰুৱে একমত হৈ ভাৰতৰ সংবিধানত আৰ্টিকল 370 আৰু 35A ড্ৰাফ্ট কৰিছিল। আৰু তেতিয়াৰ পৰাই জম্মু এণ্ড কাশ্মীৰত বহু কণ্ডলৰ সৃষ্টি হৈছিল আৰু দিনক দিনে সেইবোৰ বহু বাঢ়ি গৈছিল। কিন্তু 2019 চনৰ 5 আগষ্টত সকলোবোৰ ক্ৰণ্ডল সমাপ্ত হোৱাৰ আশাৰে আৰ্টিকল 370 আৰু 35A সমাপ্ত ঘটে, যাৰ ফলত বহুতো নিয়মৰ সাল সলনি ঘটে। প্ৰথমতে ক'বলৈ গ'লে
জম্মু এণ্ড কাশ্মীৰক ৰাজ্যৰ পৰা কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে স্বীকৃতি দিয়া হ'ল আৰু লাডাখকো আন এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হ'ল। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে তাত মাটিও কিনিব পাৰিব, ব্যৱসায়ো কৰিব পাৰিব আৰু তাৰ ছোৱালীও বিয়া কৰাব পাৰিব। বন্ধু বান্ধৱীসকল, জম্মু এণ্ড কাশ্মীৰৰ বহুতো আচৰিত কথা শিকিলোঁ আমি একেলগে আৰু তাত সম্পূৰ্ণ শান্তিৰ পৰিৱেশ সৃষ্টি হোৱাৰ বাবে কামনা কৰি আজি ভিডিঅ'টো আমি সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মুঠেও নাপাহৰিব।